নমস্কাৰ, মই দীপ্তিয়ে আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এতিয়া এই ৰাতি মানে এফালে যাবলৈ ওলাইছোঁ। আপোনালোকক দেখাম কি কাৰণে গৈছোঁ, কি কথা আপোনালোকে চাই থাকিব। মানে আমাক সকলো পাঠ কৰি শুনাব, আপোনালোকেও শুনক, আমিও শুনো। আমি এটা আজি আত্মসহায়ক গোটৰ সহযোগত এটা আমি শপত বাক্য পালন কৰাৰ হেতুকে এডালি মম লৈ সেই অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰথমতেই শপত বাক্যকেইটা মই অকণমান কৈ দিছোঁ। ল'ৰা বা ছোৱালীক দুয়োৰে জন্মদিন উদযাপন কৰিম। আমি ল'ৰা ছোৱালীক শিক্ষা আৰু আগবাঢ়ি যাবলৈ সমান সুবিধা দিম। বাল্য বিবাহ আৰু ঘৰুৱা হিংসাৰ বিৰুদ্ধে কাম কৰিম। আমি আমাৰ ল'ৰা সন্তানক মহিলা আৰু ছোৱালীক সন্মান কৰিবলৈ শিক্ষা দিম। মহিলাৰ বিৰুদ্ধে যিকোনো হিংসা বাধা দিয়া আৰু ন্যায় লাভ কৰিবৰ বাবে সকলো প্ৰকাৰে চেষ্টা কৰিম। ভুক্তভোগীসকলৰে গোপনীয়তা ৰক্ষা কৰি মৰ্যাদাৰে সুৰক্ষা প্ৰদান কৰিম। আইন কোনেও যাতে হাতত তুলি নলয় আৰু শান্তি তথা সহানুভূতিৰ বাৰ্তা প্ৰতিটো ঘৰে ঘৰে বিয়পোৱাম। আমি ল'ৰা আৰু ছোৱালীক সম্পত্তিৰ সম অধিকাৰ দিম। দুৰ্বল আৰু নিচলা লোকসকলক সহায় কৰিম। এই হ'ল আমাৰ আজি শপত বাক্য আত্মসহায়ক গোটৰ সহযোগত কৰা। ঠিক আছে, ধন্যবাদ। এইখিনি নিয়ম পালন কৰিছোঁ, চাওক। বিৰুদ্ধে কাম কৰিম। আমি আমাৰ ল'ৰা সন্তানক মহিলা আৰু ছোৱালীক সন্মান কৰিবলৈ শিক্ষা দিম। মহিলাৰ বিৰুদ্ধে যিকোনো হিংসাক বাধা দিয়া আৰু ন্যায় লাভ কৰাৰ বাবে সকলো প্ৰকাৰে চেষ্টা কৰিম। ভুক্তভোগীসকলৰ গোপনীয়তা ৰক্ষা কৰি মৰ্যাদাৰে সুৰক্ষা প্ৰদান কৰিম। আইন কোনেও যাতে হাতত তুলি নলয় আৰু শান্তি তথা সহানুভূতিৰ বাৰ্তা প্ৰতিটো ঘৰে ঘৰে বিয়পোৱাম। আমি ল'ৰা আৰু ছোৱালীক সন্মতিৰ সম অধিকাৰ দিম। দুৰ্বল আৰু নিচলা লোকসকলক সহায় কৰিম। ধন্যবাদ। সকলোৱে আমি ঘৰা ঘৰি গুচি গ'লোঁ। মই আহি ঘৰ পালোহি আৰু মানে আমাক এইটোকে মানে গোটৰ মহিলাসকলক বুজাইছে যে ছোৱালী বুলি অৱহেলা কৰিব নালাগে। ছোৱালীও সমান পঢ়া শুনাটো সমানে আগভাগ ল'বলৈ দিব লাগে। ল'ৰা হওক ছোৱালী হওক, ছোৱালীজনী কিছুমানে এনেকুৱা কৰে মানে ল'ৰাৰ বাৰ্থডেটো পাতে, ছোৱালীজনী বাৰ্থডে নেপাতে। সেইটো কাৰণে তাৰমানে এইটোকে বুজাইছে যে চব সমান, যিকোনো মানে প্ৰতিটো হেৰিয়তে ল'ৰা হওক ছোৱালী হওক সমান অধিকাৰ দিবলৈ বুলি সেইটো মানে নিয়ম বান্ধি দিছে। ইমানতে মই ভিডিঅ'টো সামৰিলোঁ। নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই। ছাবস্ক্ৰাইব কৰিব সকলোৱে। অকণমান মানে উৎসাহ পাওঁ আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে, লাইক কৰে বা কমেণ্ট এটা দিয়ে। ভাল লাগিলেও কমেণ্ট কৰিব, বেয়া লাগিলেও কমেণ্ট কৰিব। গতিকে ইমানতে সামৰিলোঁ। বাই বাই।